দুচকুত হাজাৰ সপোন লৈ জীৱন গঢ়াৰ সংকল্পৰে যাত্ৰা কৰিছিল হোষ্টেলৰ বুকুলৈ। সি হেনো হোষ্টেলত থাকি পঢ়া শুনা কৰিব। আমিও চাওঁচোন তাৰ হোষ্টেলৰ জীৱন। আহক আৰম্ভ কৰোঁ 333। তোৰ কি হ'ল কি এইবোৰ সদায় তোৰ সদায় নকৰা থ বাদ থ এই কেলা নেখেলো আকৌ তহঁত লগত যা নেখেলিলে নেখেলিবি আকৌ কেলা হেই নেখেল যা এই ৰ ঐ আকৌ বিলা আৰে নেক্সট সেমিষ্টাৰ এডমিশন আছে পইচা 1 টকাও নাই হাতত তহঁতি তেনেকৈ ক'লে নহ'ব নহয় যদি নোৱাৰো কিয় পঢ়াইছিলি মোক মই নোৱাৰো লগৰকেইটাৰ ওচৰত সদায় বিচাৰি নিজৰে লাজ লগা যেন হৈছে আৰু কি কৰিম ক নিজৰ সন্মান বোলা বস্তু এটা আছে সদায় খালি লগৰবোৰৰ পৰাই খুজি থাকো কিবা ভাল নলগা হৈছে আৰু যি পাৰ সোনকালে কৰ নহ'লে মই একো কৰিব নোৱাৰো এ যদি নোৱাৰো কেলা ঘৰৰ গৰুহাল বিকি দে চাহ আকৌ নতুন লিংক এটা পালো নহয় ৰচোন ৰ এই টকাখিনি বাৰু তই থৈছিলি নেকি ইয়াত হেই নাই থোৱা মই ইমান টকা দেখিয়ে পোৱা নাই তেন্তে কোনে থলে আৰু লিখা আছে ইয়াত your admission fees এইটো কেলা আহিব দিনাখনৰ পৰা অকল এক্সট্ৰাই দেখা থাকে অকলেহে থাকে বাজে থ খা ঐ প্ৰিয়াংকু ঐ উঠা ৰাতিপুৱাৰ পৰা একো নাই খোৱা ন তুমি মই তুমি কি বনাইছিলোঁ খাই লোৱা
খোৱা খোৱা খাই লোৱা আৰে তোমাক আমি সময় দিব নোৱাৰো বুলি আগতে কৈছো তুমি ভালদৰে জানা এইটো কম্পিটিশনৰ যুগ পইচা লাগে মানুহক পইচা আমি তোমাৰ লাইফ সেটেল হ'বৰ বাবে হোষ্টেলত ৰখাৰ সিদ্ধান্ত লৈছো মুঠৰ ওপৰত তুমি হোষ্টেল যাবই লাগিব আৰে তোমাক আমি সময় দিব নোৱাৰো বুলি আগতে কৈছো তুমি ভালদৰে জানা এইটো কম্পিটিশনৰ যুগ পইচা লাগে মানুহক পইচা আমি তোমাৰ লাইফ সেটেল হ'বৰ বাবে হোষ্টেলত ৰখাৰ সিদ্ধান্ত লৈছো মুঠৰ ওপৰত তুমি হোষ্টেল যাবই লাগিব উঠা উঠা ৰাতিপুৱাৰ পৰা একো নাই খোৱা ন তুমি খোৱাই তুমি একো বনাইছিলোঁ খাই লোৱা খাই লোৱা পইচাৰ পাছত দৌৰোতে দৌৰোতে নিজৰে ল'ৰাৰ খবৰ ল'বলৈ পাহৰি যোৱা তোমালোকৰ ল'ৰাই অকলশৰে থাকিব নোৱাৰা হ'ল ভালে থাকিবা তোমালোক মৰম চেনেহত বগুৱা বাই সম্পৰ্কবোৰ আগুৱাই সন্তানে পৰিয়ালৰ পৰা আশা কৰে কিছু মৰমেৰে সাৱটি থোৱা সময় ব্যস্ততাৰ অজুহাতত সন্তানক সেই মৰম চেনেহৰ পৰা বঞ্চিত নকৰিব পৰিয়ালৰ মৰম চেনেহৰ অভাৱত সন্তানবোৰে সস্তীয়া বস্তুত সুখ বিচাৰি ফুৰে মনে মনে সিহঁত মৰহি যায় এষাৰ মৰমৰ মাতৰ অভাৱত নিজকে সিহঁতৰ ভীষণ অকলশৰীয়াৰ দৰে লাগে আৰু কেতিয়াবা এই অকলশৰীয়া জীৱনৰ পৰা মুক্তি পাবলৈ সিহঁতে আত্মহত্যাৰ দৰে পথ বাছি লয় সেইবাবে আমাৰ অভিভাৱকৰ প্ৰতি অনুৰোধ সন্তানক মৰম চেনেহৰ কিছু সময় উপহাৰ দিয়ক সিহঁতে তেতিয়াহে নিজৰ জীৱনটোক ভাল পাবলৈ আৰম্ভ কৰিব এই পৃথিৱীক সিহঁতে আঁকোৱালি ল'ব